In this last part of the second chapter of class 11 physics, we are going to study about dimensional analysis. And for first time, we should know that what is dimensions. But before that, আমি জানিব লাগিব যে ডাইমেনশন একচুয়ালি কি হয় ন তো ডাইমেনশন কি হয় আমি যেতিয়া আগত যিকোনো এটা ফিজিক্যাল কোয়ান্টিটিৰ কথা পঢ়িছিলো যেনেকৈ ভেলোসিটি কথাই পঢ়িছিলো ক্লাস 9 ৰ কথা কৈ আছো তো ক্লাস 9 ত আমি ভেলোসিটিৰ বিষয়ে যেতিয়া পঢ়িছিলো ভেলোসিটিৰ আমি ডেফিনিশন পাইছিলো সংজ্ঞা এটা পাইছিলো আৰু লগতে আমি কি ইউনিট পাইছিলো একক কি হয় এতিয়া আমি যেতিয়া এটা ক্লাস 11 ৰ পাছত মানে ক্লাস 11 12 ৰ পৰা আমি যিমান আগলৈ গৈ থাকিম আমি ডেফিনিশন ইউনিটৰ বাহিৰে আমি আগতে আৰু এটা পাইছিলো যে স্কেলাৰ নে ভেক্টৰ কোয়ান্টিটি হেতু পাইছিলো এই তিনটা আমি টার্ম পাইছিলো আমি কিন্তু এতিয়াৰ পৰা আমি ক্লাস 11 ৰ আজি এইটো ক্লাস 11 ৰ সেকেন্ড চ্যাপ্টাৰৰ পৰা আমি কি কৰিব লাগিব কি গম পাব লাগিব যে what is dimension বুলি এটা বস্তু পঢ়িব লাগিব dimension of a physical quantity are the powers to which the units of base or fundamental quantities are raised to represent the derived unit of that quantity যদি আমি এটা ফিজিক্যাল কোয়ান্টিটি লওঁ ফিজিক্যাল কোয়ান্টিটি যিকোনো এটা হয়তো আমি ভেলোসিটি লৈ ললো যদি আমি ভেলোসিটি লৈ ললো ভেলোসিটিটোৰ ডাইমেনশন কি হ'ব ডাইমেনশনটো আমি এনেকৈ উলিয়াম বা তাক ডাইমেনশনটো কি বস্তু ডাইমেনশনটো কেনেকৈ আমি নিৰ্ণয় কৰিম ডাইমেনশনটো এটোৱে হ'ব যে সেই ভেলোসিটিটো আমি ভেলোসিটি যিটা ইউনিট আমি লিখিম সেই ইউনিটটো লেখাৰ টাইমত তাৰ যিটো ইউনিট লিখিম এই ইউনিট কি মিটাৰ পাৰ সেকেন্ড ইউনিটটো লেখাৰ টাইমত বেস ইউনিট বা ফান্ডামেন্টাল ইউনিট গিটা কোনকিটা ব্যৱহাৰ হৈছে আৰু হিহঁতৰ পাৱাৰটো কিমানলৈকে গৈছে ফৰ এক্সাম্পল ভেলোসিটি এসআই ইউনিট হৈছে মিটাৰ পাৰ সেকেন্ড তেতিয়া হলে ভেলোসিটিয়ে কা ইউজ কৰিছে ব্যৱহাৰ কৰিছে কাৰ ইউনিট কি লৈছে প্ৰথম মিটাৰটো কাৰ লেন্থৰ লেন্থ কি হয় লেন্থ ফান্ডামেন্টাল এটা ইউনিট হয় না ফান্ডামেন্টাল কোয়ান্টিটি আৰু তাৰ ইউনিট হৈছে মিটাৰ আৰু ঠিক তেনেকৈ সেকেন্ডক লৈছে সেকেন্ডটো কি সেকেন্ড হৈছে টাইমৰ এসআই ইউনিট মানে টাইমৰ ইউনিট আৰু টাইমটো হৈছে কি এটা ফান্ডামেন্টাল কোয়ান্টিটি সো ফান্ডামেন্টাল কোয়ান্টিটিৰ হি হেল্প ল'ব লগা হৈছে এতিয়া মিটাৰ কাক ব্যৱহাৰ কৰিছে মিটাৰ ব্যৱহাৰ কৰিছে আৰু হি সেকেন্ড ব্যৱহাৰ কৰিছে সো মিটাৰৰ ফান্ডামেন্টাল কোয়ান্টিটি কোনটো লেন্থ আৰু সেকেন্ডৰ টাইম তেতিয়া হলে এই যিগিটা আমি কোয়ান্টিটি গিটা আমি তাত পাইছো যে ভেলোসিটি যেটা ডাইমেনশন কি হয় মানে একচুয়ালি ডাইমেনশন কি যে ভেলোসিটিয়ে ফান্ডামেন্টাল কোয়ান্টিটি কোনবিলাক ব্যৱহাৰ কৰিছে আৰু হিহঁতৰ ঘাতবিলাক বা পাৱাৰটো কিমানলৈকে ৰেইজ হৈছে কিমানলৈকে উঠিছে সেই কথাটোৱে মানে সেইটো ডাইমেনশনৰ লগত বুজাব পাৰি মানে যেনেকৈ এতিয়া লেন্থ ললে আৰু টাইম ললে তেতিয়া লেন্থ কিমান হ'ল 1 হ'ল কিন্তু ভেলোসিটি যেটো ফৰ্মুলা কি আছিল যে s/t ডিসপ্লেসমেন্ট বাই টাইম ডিসপ্লেসমেন্ট মানে ডিসটেন্সটো কি হল জুখাইছে লেন্থত জুখাইছে কাৰণে ওপৰত লেন্থ হল ডিভাইডেড বাই টাইমটো কি টাইমতে জুখা যায় সময় t এতিয়া t টো যদি আমি ওপৰত লৈ গুচি যাওঁ কি হ'ব lt - 1 মানে l এটা আৰু t ৰ পাৱাৰটো -1 এটোৱে হল ডাইমেনশন এনেকৈ উলিয়ায় মই আকৌ এবাৰ কৰিছো যিকোনো এটা ফিজিক্যাল কোয়ান্টিটিৰ ডাইমেনশন কি যিকোনো এটা ফিজিক্যাল কোয়ান্টিটিৰ ডাইমেনশনটো এইটো যে সেই কোয়ান্টিটিটোৱে ফান্ডামেন্টাল ইউনিট ব্লকক কেনেকৈ ব্যৱহাৰ কিমানটা ব্যৱহাৰ কৰিছে আৰু হেতৰ পাৱাৰবিলাক কিমানলৈকে ৰেইজ হৈছে হেতু হল ডাইমেনশন ভেলোসিটি v কিমান s/t সো s হল ডিসপ্লেসমেন্ট মানে সেই ডিসটেন্স আৰু ডিসটেন্সটো কিহত জুখা যায় লেন্থত জুখা যায় ডিভাইডেড বাই t মানে টাইম l থাকিলে t ওপৰলৈ গুচি গল lt - 1 মানে l এটা লেন্থৰ পাৱাৰ 1 হ'ব আৰু টাইমৰ পাৱাৰ -1 হ'ব আৰু আমি এনেকৈ লিখো যে দে আৰ ডিনোটেড উইথ স্কয়াৰ ব্ৰেকেট আমি স্কয়াৰ ব্ৰেকেটৰ ভিতৰত লিখিব লাগিব হল আমি স্কয়াৰ ব্ৰেকেটৰ ভিতৰত লিখিব লাগিব লিখা আছে যে স্পীড ইজ ইকুৱেল টু ডিসটেন্স বাই টাইম তো ডিসটেন্সটো l ত হ'ব টাইমটো t হ'ব আৰু তাৰ ইকুৱেল টু উইথিন ব্ৰেকেট m0 বা m0 l1 t -1 এনেকৈ আমি ডাইমেনশন লিম এইটো কি ডাইমেনশন আৰু ডাইমেনশন এটা আমি কওঁ যে হেন্স ডাইমেনশন অফ স্পীড r স্পীডৰ যেটো ডাইমেনশনস তাত মানে 0 ইন মাস তাত মাস নাই ভৰ নাই 0 ভৰৰ যেটো ভ্যালু হেতু 0 আৰু +1 ইন লেন্থৰ ক্ষেত্ৰত +1 হৈছে যেটো তাৰ পাৱাৰটো আৰু -1 ইন টাইমৰ ক্ষেত্ৰত -1 হৈছে তো ডাইমেনশনাল ফৰ্মুলা উইথিন ব্ৰেকেট m0 বা m0
L1 T minus 1 আৰু ডাইমেনশ্যনেল যিটো ইকুৱেশ্যন কেতিয়া হ'ব যদি আমি ডাইৰেক্ট v যদি আমি একে লিখি পিনি উইথিন ব্ৰেকেটত v লিখি পিনি যদি আমি তাৰ যিটো ডাইমেনশ্যনটো লিখি দিওঁ m0 L1 T minus 1 তেতিয়া আমি তাক এটা ইকুৱেশ্যন বুলি ক'ম যদি আমি এইটো নিলিখোঁ তেতিয়া তাক আমি কি বুলি ক'ম অনলি ফৰ্মুলা বুলি ক'ম এতিয়া ফাণ্ডামেণ্টেল কোৱান্টিটি কেইটা ফাণ্ডামেণ্টেল কোৱান্টিটি 7টা mass length time electric current temperature luminous intensity and amount of substance এতিয়া তাৰ পিছত আমি প্ৰত্যেকটো ইউনিটৰে বা প্ৰত্যেকটো ফাণ্ডামেণ্টেল ইউনিটৰে কি আছে নিৰ্দিষ্ট ডাইমেনশ্যন আছে না ডাইমেনশ্যনটো কোনটো যে মাছৰ ডাইৰেক্ট m ৰ লগত বুজায় উইথিন ব্ৰেকেট লেন্থক l ৰ লগত টাইমৰ t যে সাপ্লিমেণ্টাৰী ইউনিটছ এণ্ড ট্ৰিগনোমেট্ৰিক ৰেচিঅ'ছ ডোন্ট হেভ এনি ডাইমেনশ্যন কি কৈছে সাপ্লিমেণ্টাৰী ইউনিটছ কোনবিলাক যে ফাণ্ডামেণ্টেল ইউনিট আছিলে কিমানটা 7টা আছিলে তাৰপিছত সাপ্লিমেণ্টাৰী ইউনিট কেইটা আছিলে 2টা আছিলে আৰু বাকিখিনি যিমান আছে যেনেকৈ ভেলচিটি কিবা পৰা ধৰি গোটেইখিনি ভেলচিটি এক্সেলাৰেশ্যন ফ'ৰ্চ এইবিলাক কি হয় মোমেন্টাম এইবিলাক কি হয় ডিৰাইভ কোৱান্টিটি আৰু সিহঁতৰ যিবিলাক ইউনিট হ'ব তাক আমি কি বুলি ক'ম ডিৰাইভ ইউনিট বাকিখিনি যেনেকৈ লেন্থ মাছ টাইম এইবিলাক হ'ল কি ফাণ্ডামেণ্টেল কোৱান্টিটি আৰু সিহঁতৰ যিবিলাক ইউনিট হ'ব সেইবিলাক আমি কি বুলি ক'ম ফাণ্ডামেণ্টেল ইউনিট এতিয়া সাপ্লিমেণ্টাৰী ইউনিটছ কোনবিলাক যে ৰেডিয়ান আৰু ষ্টেৰেডিয়ান প্লেন এংগুলৰ ক্ষেত্ৰত ৰেডিয়ান আৰু সলিড এংগুলৰ ক্ষেত্ৰত ষ্টেৰেডিয়ান এটা প্লেন এংগুল কোনবিলাক যে আমি যদি এখন পেপাৰ লৈছোঁ পেপাৰখনৰ ক্ষেত্ৰত তাক কি বুলি কয় 2D তাত লেন্থ থাকে আৰু ব্ৰেড থাকে যদি আমি এটা স্কোৱাৰ লওঁ তেতিয়াহ'লে তাত কি থাকিব লেন্থ থাকিব ব্ৰেড থাকিব আৰু এটা হাইট থাকিব নাই সো লেন্থ ইনটু ব্ৰেড ইনটু হাইট এইটো ক্ষেত্ৰত কি হ'ব 3 ডাইমেনশ্যনেল আৰু ইয়াৰ যিটো এংগল বনিব সেইটো হ'ব সলিড এংগল আৰু এই পেপাৰখনৰ ক্ষেত্ৰত যিটো মানে এংগল বনিব সেই এংগলটো বা এটা সাৰ্কুলাৰ ক্ষেত্ৰত যিটো এংগল বনিব সেই এংগলটো হ'ল প্লেন এংগল আৰু তাৰ যিটো এংগল তাৰ যিটো মানে ইউনিট হ'ব সেইটো হ'ল ৰেডিয়ান আৰু ষ্টেৰেডিয়ান ইয়াৰ ক্ষেত্ৰত ৰেডিয়ান ইয়াৰ ক্ষেত্ৰত ষ্টেৰেডিয়ান তো এইবিলাকৰ ক্ষেত্ৰত এই এংগলকেইটাৰ ক্ষেত্ৰত কি নহয় সিহঁতৰ ডাইমেনশ্যন নাই সেই ডাইমেনশ্যন লেছ সিহঁতৰ ডাইমেনশ্যন নাথাকে ট্ৰিগনোমেট্ৰিক ৰেচিঅ'ছ ডোন্ট হেভ এনি ডাইমেনশ্যন ট্ৰিগনোমেট্ৰিক ৰেচিঅ'বিলাকৰ ডাইমেনশ্যন নাথাকে তো ট্ৰিগনোমেট্ৰিক ৰেচিঅ' কোনবিলাক ট্ৰিগনোমেট্ৰিক ৰেচিঅ' চাইন কছ টেন কট চেক কছেক চাইনৰ ক্ষেত্ৰত এইটো চাইন ল'লোঁ এইটো কছ ল'লোঁ এইটো টেন তাৰপিছত কট চেক কছেক এটা সাইনৰ ক্ষেত্ৰত কি হয় সাইনৰ যিটো ফৰ্মুলা কছৰ যিটো ফৰ্মুলা টেনৰ যিটো ফৰ্মুলা এই ফৰ্মুলাবিলাক কেনেকৈ মই মুখস্থ কৰিব পাৰোঁ বাকীকেইটা ইহঁতকেইটা গম পালে মানে ইহঁতৰ ওলাই যাব তলৰকেইটা কট চেক আৰু কছেকৰ ওলাই যাব কেনেকৈ উলিয়াম আমি let me change the color here পণ্ডিত ভোলা টেনৰ কাৰণে এইটো প্ৰসাদ ডিভাইডেড বাই her বল তেতিয়াহ'লে চাইনৰ কাৰণে যদি p বাই h হৈছে নহয় ইয়াৰ ক্ষেত্ৰত কছেকৰ ক্ষেত্ৰত উল্টা হৈ যাব h বাই p কছৰ ক্ষেত্ৰত b বাই h হৈছে নহয় মানে বেছ বাই হাইপটেনাছ আৰু তেতিয়াহ'লে চেকৰ ক্ষেত্ৰত কি হৈ যাব h বাই d হৈ যাব টেনৰ ক্ষেত্ৰত কি হৈছে p বাই b হৈছে পাৰপেণ্ডিকুলাৰ বাই বেছ হৈছে আৰু কটৰ ক্ষেত্ৰত কি হৈ যাব b বাই t হৈ যাব এইখিনিলৈকে হৈ গ'ল নহয় এতিয়া এইবিলাক কি একচুৱেলি ট্ৰিগনোমেট্ৰিক ৰেচিঅ' এতিয়া সেই ট্ৰিগনোমেট্ৰিক ৰেচিঅ' মই যে কৈ আছোঁ b কৈ আছোঁ p কৈ আছোঁ h কৈ আছোঁ বুজিটো পাব লাগিব কি বস্তু চব মই বুজাই আছোঁ যেতিয়া আমি এটা সমকোণী ত্ৰিভুজ আঁকো তেতিয়া এইডালক কয় হাইপটেনাছ এইডালক কয় বেছ আৰু এইডাল হৈছে পাৰপেণ্ডিকুলাৰ এতিয়া মই কৈছোঁ p বাই h মানে পাৰপেণ্ডিকুলাৰ বাই হাইপটেনাছ আৰু আকৌ কৈছোঁ যে b বাই h মানে বেছ বাই হাইপটেনাছ তেতিয়াহ'লে এইবিলাক কি একচুৱেলিনো এডাল বাহু এইবিলাক বাহু একচুৱেলি কি ইয়াৰ কেনেকৈ জোখে লেন্থত জোখে নোজোখে ঠিক তেনেকৈ যদি আমি চাইনৰ যদি ৰেচিঅ' উলিয়াব লাগে চাইন ইজিকেলটো কি p বাই h হয় নহয় মানে পণ্ডিত ভোলা প্ৰসাদ হৰ বল p বাই h চ' p একচুৱেলি কি পাৰপেণ্ডিকুলাৰ ডালৰ দৈৰ্ঘ্যটো লাগে মানে দৈৰ্ঘ্য লাগে কি লাগে দৈৰ্ঘ্য লাগে তাতে কি জুখিম দৈৰ্ঘ্য l জুখিম ডিভাইডেড বাই হাইপটেনাছডাল কি এটা তাৰ লেন্থ জুখিব লাগিব লেন্থ মানে কি l তাৰ দৈৰ্ঘ্য জুখিব লাগিব চ' তেতিয়াহ'লে লেন্থে কেঞ্চেল হ'ব নাই আকৌ এনেকৈও লিখিব পাৰে লেন্থৰ ইউনিটটো আমি কি লিখিম মিটাৰ লিখিম ডিভাইডেড বাই ইয়াৰ ইউনিটটো মিটাৰ লিখিম এইটো লিখি পিনি কেঞ্চেল কৰিব পাৰে
মুঠতে কি হৈছে মুঠতে কেনচেল হৈছে নে ইউনিট বাছি নাথাকে আৰু ইউনিট বাছি নাথাকিলে কি নাথাকেগে ডাইমেনশ্যন নাথাকেগে 4 টাইপছ অফ ফিজিক্যাল কোৱান্টিটি কিমান কৈছে 4 টাইপছ অফ ফিজিক্যাল কোৱান্টিটি আছে 4 প্ৰকাৰৰ ফিজিক্যাল কোৱান্টিটি আছে এটা হ'ল ডাইমেনশ্যনেল কনষ্টেন্ট আৰু এটা হৈছে ডাইমেনশ্যনলেছ কনষ্টেন্ট আৰু এটা ডাইমেনশ্যনেল ভেৰিয়েবলছ এণ্ড ডাইমেনশ্যনলেছ ভেৰিয়েবলছ মানে কি ডাইমেনশ্যনেল কনষ্টেন্ট মানে ধ্ৰুৱ কনষ্টেন্ট হয় কিন্তু তাৰ ডাইমেনশ্যন আছে কোনবিলাক স্পীড অফ লাইট পোহৰৰ গতি পোহৰৰ বেগ আৰু ইউনিভাৰ্চেল গ্ৰেভিটেশ্যনেল কনষ্টেন্ট UGC ইউনিভাৰ্চেল গ্ৰেভিটেশ্যনেল কনষ্টেন্ট মানে কেপিটেল জি আমি যেটো পাওঁ যে ফ'ৰ্চ ইজ ইকুৱেল টু g ইনটু m1 m2 ডিভাইডেড বাই r স্কয়াৰ m লিটাৰ হল মাস প্ৰথম অবজেক্টৰ মাস সেকেন্ড অবজেক্টৰ মাস ডিভাইডেড বাই হেতৰ মাজৰ ডিসটেন্সৰ স্কয়াৰ তে এইটো ক্ষেত্ৰত আমি কি পাইছিলো যে গ্ৰেভিটেশ্যনেল যেটো ফৰ্মুলা আছিল তাত আমি গ্ৰেভিটেশ্যনেল কনষ্টেন্ট পাইছিলো g হেতু কথাই কৈ আছে তাৰ ভ্যালুটো তাৰ কি ডাইমেনশ্যন আছে বুলি কৈছে হা ডাইমেনশ্যনলেছ কনষ্টেন্ট কিছুমান কনষ্টেন্ট আছে যাৰ ডাইমেনশ্যন নাথাকে যেনেকৈ পাইৰ নাই আৰু এক্সপোনেণ্ট ই নাই ডাইমেনশ্যনেল ভেৰিয়েবলছ কি ইয়াত ভেলোচিটি ফ'ৰ্চ এইবিলাক ডাইমেনশ্যন এইবিলাক ভেৰিয়েবলছ হয় যাৰ মান চেঞ্জ হৈ থাকে কিন্তু ইয়াৰ কি আছে ডাইমেনশ্যন আছে তাৰপিছত ডাইমেনশ্যনলেছ ভেৰিয়েবলছ কিমান ভেৰিয়েবলছ আছে যাৰ ডাইমেনশ্যন নাথাকে ডাইমেনশ্যন নথকা কিছুমান ভেৰিয়েবল আছে যেনেকৈ ৰিলেটিভ ডেনচিটি আৰু এংগল তো এংগুলৰটো নাই অলৰেডি মই কৈছোঁৱেই এংগুল যেনেকৈ প্লেন এংগুলৰ দুইটা পাৱাৰ এংগুল আছে প্লেন এংগুল এণ্ড চলিড এংগুল আৰু কোনো এটা এংগুলৰে ডাইমেনশ্যন নাথাকে ৰিলেটিভ ডেনচিটিৰ কি কাৰণে ডাইমেনশ্যন নাই মই কৈ আছোঁ যে ডেনচিটি একচুৱেলি কি হয় ডেনচিটিৰ ফৰ্মুলা কি হয় মাছ বাই ভলিউম যিকোনো এটা ভলিউমত তাত মাছ কিমান আছে তাকে আমি ডেনচিটি বুলি কওঁ কিমান গাঢ়তাত তাত মানে মাছ আছে তাৰপিছত এটা ৰিলেটিভ ডেনচিটি কি হয় ৰিলেটিভ ডেনচিটি হয় যিকোনো এটা সাবষ্টেন্স ললা যিকোনো এটা বস্তু ললা সেই বস্তুটোৰ ৰিলেটিভ ডেনচিটি কি হ'ব যে তাৰ যিমান ডেনচিটি আছে নহয় তাৰ লগত আমি পানীৰ যিটো ডেনচিটি সেই পানীৰ ডেনচিটিক যদি আমি ৰেচিঅ' উলিয়াই দিওঁ সেইটো আমি ৰিলেটিভ ডেনচিটি বুলি ক'ম ফৰ এক্সাম্পল আমি যদি কওঁ যিকোনো এটা বস্তু ল'লোঁ যিকোনো ডেনচিটি অফ সাবষ্টেন্স কিবা এটা সাবষ্টেন্স ল'লোঁ তাৰ ডেনচিটি অফ এনি সাবষ্টেন্স এনি সাবষ্টেন্স ল'লোঁ ডিভাইডেড বাই আমি ডেনচিটি অফ ৱাটাৰ ল'ব লাগিব হল ডেনচিটি যদি আমি ৱাটাৰ লওঁ তেতিয়া আমি তাক কি পাম ৰিলেটিভ ডেনচিটি পাম যিকোনো এটা বস্তু মানে কি ধৰা আমি যদি কেৰাচিন ল'লোঁ কেৰাচিনৰ ৰিলেটিভ ডেনচিটি কিমান হ'ব যে সেই কেৰাচিনখিনিৰ যিটো ডেনচিটি সেইটো ল'লোঁ তাত ডিভাইডেড বাই ৱাটাৰ যিটো ডেনচিটি ৱাটাৰ ডেনচিটিৰ লগত আমি তাক ৰেচিঅ' বনাই দিওঁ তাক আমি কি বুলি ক'ম সেই যিটো মানে ভেলু ওলাব সেই ভেলুটো হৈছে ৰিলেটিভ ডেনচিটি অফ কেৰচিন তেতিয়াহ'লে ডেনচিটি অফ ছাবষ্টেন্সৰ ইউনিটটো কি হ'ব কেজি পাৰ মিটাৰ কিউব ডিভাইডেড বাই ডেনচিটি অফ ৱাটাৰো একেটাই হ'ব ৱাটাৰ ডেনচিটিটো ইউনিটটো একেটাই হ'ব চ' কেজি পাৰ মিটাৰ কিউব তেতিয়াহ'লে ইউনিটটো ছেম হৈছে নাই ইউনিট ছেম হৈছে কেঞ্চেল হৈ গৈছে ইউনিট নাইকিয়া হৈ গ'ল আৰু সেইকাৰণে ইয়াৰ ডাইমেনশ্যন নাই ডাইমেনশ্যনলেছ ভেৰিয়েবল ইয়াৰলৈকে আমি শিকিলোঁ যে হোৱাট ইজ ডাইমেনশ্যন কি হয় আৰু কোনবিলাক কোৱান্টিটিৰ ডাইমেনশ্যন আছে কোনবিলাকৰ ডাইমেনশ্যন নাই আমি সেইটো শিকিলোঁ এতিয়া আমি শিকিম যে ডাইমেনশ্যন কেনেকৈ উলিয়াম আমি যিকোনো এটা ফিজিকেল কোৱান্টিটিৰ আমি ডাইমেনশ্যন কেনেকৈ উলিয়াম যিকোনো এটা ফিজিকেল কোৱান্টিটি আমি উঠাই আনিম আৰু তাৰ আমি ডাইমেনশ্যনটো ফাইণ্ড কৰিবলৈ চেষ্টা কৰিম এতিয়া প্ৰথমতে আমি এৰিয়া ভলিউম আৰু ডেনচিটি চেক কৰোঁ ফাইণ্ড কৰোঁ তো এৰিয়া বুলি ক'লে আমি কি বুজি পাওঁ যে যিকোনো এখন পেপাৰ এখন ল'লা এই পেপাৰখনৰ এৰিয়া কিমান বুলি ক'লে কেনেকৈ উলিয়াবা তাৰ লেন্থ ল'বা যিকোনো এটা চাইডৰ লেন্থ ল'বা আৰু ব্ৰেডটো ল'বা চ' তাৰ এৰিয়া ওলাই যাব এৰিয়া এ ইজ ইকুৱেল টু লেন্থ ইনটু ব্ৰেড তো লেন্থ আৰু ব্ৰেড তো লেন্থ কি দৈৰ্ঘ্য এল আৰু ব্ৰেডটো কিহত জুখিম আমি ব্ৰেডটো দৈৰ্ঘ্যতে জুখিম ন দিশটো এই পেপাৰখনৰ এই দিশটো আমি কি দৈৰ্ঘ্যতে জুখিম আৰু যিটো প্ৰস্থটোৰ দৈৰ্ঘ্যতে জুখিম লেন্থতে জুখিম ন চ' ইউ এটা লেন্থে হয় সেইকাৰণে কেইটা এল হ'ল দুটা এল হ'ল তেতিয়াহ'লে তাৰ ভাগৰ যিটো ডাইমেনশ্যন হ'ব L2 হ'ব আমি ইয়াক আমি আন এটা প্ৰকাৰ লিখিব পাৰোঁ যে মানে বেছিক বেছিক মানে মেকানিক্সত মানে কোনকেইটা বস্তু বেছিকৈ কোনকেইটা ইউনিট বেছিকৈ ফাণ্ডামেণ্টেল ইউনিট ইউজ কৰে ডাইমেনশ্যন লিখাৰ ক্ষেত্ৰত এল আৰু টি চ' ইয়াত এম নাই কাৰণে M0 লিখি দিম টি দুটা এল দুটা আছে কাৰণে L2 লিখি দিম আৰু টি নাই কাৰণে 0 লিখি দিম এইটোৱে লিখি দিম এতিয়া এইটো হ'ল কি এৰিয়াৰ ডাইমেনশ্যন হ'ল সেকেণ্ডত ভলিউম তো ভলিউম কেনেকৈ উলিয়াম ভলিউম কাৰ উলিয়াই যিকোনো এটা মানে বস্তু যাৰ 3 ডাইমেনশ্যনত মানে ফৰ এক্সাম্পল
আমি যদি এটা স্কোৱাৰ লওঁ এই স্কোৱাৰটো কি আছে ভলিউম আছে তাৰ লেন্থ আছে ব্ৰেথ আছে আৰু হাইট আছে তেতিয়াহ'লে ভলিউম ইজিকেলি কি হ'ব লেন্থ ইনটু ব্ৰেথ ইনটু হাইট তো লেন্থ মানে কি দৈৰ্ঘ্য দিশটো কিহত জোখা যায় দৈৰ্ঘ্যত জোখা যায় বি প্ৰস্থটো মই অলৰেডি ক'লোৱে যে তাকো লেন্থতে জোখা যায় আৰু হাইটটো কিহত হাইটটো কিমান 1 মিটাৰ 2 মিটাৰ 3 মিটাৰ আৰু আমি লেন্থতে জুখিম সো এল তেতিয়া কেইটা এল হৈ গ'ল 3টা এল L3 তাৰপৰা আগৰ দৰে আমি ঠিক m টো নাই যদি m0 লিখি দিম L3 তিনিটা আছে কাৰণে 3 লিখিলোঁ আৰু t নাই কাৰণে 0 লিখি দিলোঁ এটো হ'ল ভলিউমৰ ডাইমেনশ্যন সিম্পল হয় নহয় এটা মই কৈছিলোঁ কি ডাইমেনশ্যন কি ডাইমেনশ্যন যে ডাইমেনশ্যন যিকোনো এটা ফিজিক্যাল কোৱান্টিটি এই ভলিউম এটা ফিজিক্যাল কোৱান্টিটি সেই ফিজিক্যাল কোৱান্টিটিৰ ক্ষেত্ৰত ফান্ডামেন্টাল কোৱান্টিটিগিটাক বেস কোৱান্টিটিগিটাৰ মানে পাৱাৰটো কিমানলৈ গৈছে হেতু উলিওৱাকে ডাইমেনশ্যন বুলি কয় এটা আমি হেতুৱে কৈ আছো ন যে ভলিউম ললো ভলিউমৰ ফৰ্মুলা ললো যে L * B * H সো L কিহত জোখা যায় এলৰ কাৰণে কোনটো আছে ফান্ডামেন্টাল ইউনিট আছে লেন্থ আছে B কাৰণে প্ৰস্থৰ কাৰণে L হাইটৰ কাৰণে L তো তিনটা L আছে বাকি M নাই T নাই কিনা নাই M00 লিখি দিছো বাকি L কাৰণে তিনটা লিখি দিছো মানে কি কৰিলো আমি যে ফান্ডামেন্টাল ইউনিটটো কিমান পাৱাৰ লাগি গৈছে হেতুৱে উলিয়াইছো হেতুৱে ডাইমেনশ্যন আৰু বেলেগ একো নাই নাথিং এলছ এটা ডেন্সিটি তো ডেন্সিটি কি D = মাস বাই ভলিউম যিকোনোটা ভলিউমত তাত মাস কিমান হৈ আছে মাস মানে কি কোয়ান্টিটি কিমান কোয়ান্টিটি not quantity actually এতিয়া আমি উলিয়াম ডেন্সিটিৰ ডাইমেনশ্যন তো ডেন্সিটি D = কি যে মাস ডিভাইডেড বাই ভলিউম সো আমি যিকোনো এটা ভলিউম ললো তাৰ মানে তাৰ ভলিউম তুমি কেনে কৰিলাম যিকোনো এটা মানে দুটা বস্তু ললো তাই বা যিকোনো বস্তু এটা ললো তাৰ ভলিউম আমি কেনে কৰিলাম তাত মাস কিমান আছে ডিভাইডেড বাই তাৰ ভলিউমটো তেতিয়া সৰি এতিয়া আমি উলিয়াম ডেন্সিটিৰ ডাইমেনশ্যন উলিয়াম সো ডেন্সিটি D = কিমান যে মাস ডিভাইডেড বাই ভলিউম যিকোনো এটা পাৰ্টিকল ললো সেই পাৰ্টিকলটোৰ তাত মাস কিমান আছে মাস ডিভাইডেড বাই ভলিউম যদি কৰি দিওঁ তাৰ আমি কি পাই যাম ডেন্সিটি পাই যাম হল তো মাস ডিভাইডেড বাই ভলিউম তো মাস মানে কি মাসটো এটা ফিজিক্যাল কোয়ান্টিটি হয় ফান্ডামেন্টাল কোয়ান্টিটি হয় নহয় আৰু তাক আমি কেনেকৈ লিখো m লগত লিখো কিন্তু ইয়াৰ যেটি ইউনিটটো কি হয় মাসৰ ইউনিটটো SI ইউনিটটো হৈছে কেজি এটা কি ফান্ডামেন্টাল ইউনিট আৰু মাসটো হৈছে কি ফান্ডামেন্টাল এটা কোয়ান্টিটি ফান্ডামেন্টাল কোয়ান্টিটিৰ পৰা ফান্ডামেন্টাল ইউনিটৰ সৃষ্টি হয় ফান্ডামেন্টাল কোয়ান্টিটি মাস আৰু তাৰ যেটি ইউনিটটো কি হ'ব ফান্ডামেন্টাল ইউনিটে বনিব আৰু হেতু কি হ'ব কেজি কিন্তু আমি হেতু নেলিখো আমাক কি লাগে ডাইমেনশ্যনত আমি এই ফান্ডামেন্টাল কোয়ান্টিটিটোহে লিখো আমি ইউনিটটো নেলিখো তো ফান্ডামেন্টাল কোয়ান্টিটি m লিখিলো ডিভাইডেড বাই v মানে কি v মানে হ'ল ভলিউম তো ভলিউমৰ আমি কি পাইছিলো ভলিউমৰ আমি যেটো ডাইমেনশ্যন কি পাইছিলো মনত ৰাখিলে হ'ল ভলিউমৰ আমি পাইছিলো যে L3 m নাছিলে L3 আছিলে আৰু t নাছিলে এতিয়া আমি কৈ দিলে হ'ল ওপৰত গুছি যাব এতিয়া ওপৰলৈ গুছি গলে m নাছিলে m এটা আহিলে ওপৰত m টো আছে তলৰ m নটা কোনো প্ৰয়োজন নাই m0 এটা l টো ওপৰত যাব নাই মাইনাছত গুছি যাব তাৰপিছত t টো নাই t 0 লিখি দিলে হৈ গল m l - 3 t 0 এটো m টো এনেকে 1 লিখি দিব পাৰো নেলিখিলো হয় আৰু 1 লিখি দিব পাৰো ডিসপ্লেসমেন্টৰ ডাইমেনশ্যন হৈছে l কাৰণ ডিসপ্লেসমেন্ট মানে কি এবাৰ লেন্থ আছে অকল ডিসপ্লেসমেন্ট এটা লেন্থ মানে যিকোনটা বস্তু ডিসপ্লেসমেন্ট হৰণ কিমান হৈছে মানে লেন্থ গৈছে লেন্থ মানে ডাইৰেক্ট l লিখি দিল ডাইমেনশ্যন ভেলোসিটি v আমি অলৰেডি আগত উলিয়াই আহিছো এটা এসিলেৰেশন a = v/t সো ভেলোসিটি আমি কিমান গম পাম ভেলোসিটি = m0 l1 t - 1 ডিভাইডেড বাই t এটা আছে নহয় t দিলো t টো ওপৰত গুছি গলে কিমান থাকিব m0 l1 t - 2 হৈ যাব ওপৰত গুছি গলে আৰু এটা মাইনাস হৈ যাব ফোর্স F = m * a m মানে মাস a মানে এসিলেশন মাসৰ ডাইৰেক্ট m আহিলে ইনটু এসিলেশন আমি কিমান পালো অলৰেডি এসিলেশন আমি পাই গলো m0 l t - 2 সো m এর ইনপুট যাব m * l 1 t - 2 সো এটো হল কি ফোর্স তাৰপিছত আহিলে প্ৰেসাৰ p প্ৰেসাৰ কি যিকোনোটা পাৰ্টিকুলাৰ এৰিয়াত মানে তাত ফোর্স কিমান এপ্লাই হৈছে মানে কি যে ফোর্স
পাৰ ইউনিট এৰিয়া এফ বাই এ চ' এফ ফ'ৰ্চে কিমান পালোঁ এইটো এম এল ওৱান টি মাইনাছ টু সেইটো পাইছিলোঁ ডিভাইডেড বাই এৰিয়া মানে কি এল স্কোৱাৰ চ' ওপৰত আহিলে এম এল ওৱান টি মাইনাছ টু ডিভাইডেড বাই এৰিয়া মানে কি এল স্কোৱাৰ দুটা এল এন টু ব্ৰেড এল স্কোৱাৰ ওপৰত এল স্কোৱাৰ গুচি গ'লে মানে কিমান হ'বগৈ এম ওৱান এল ওৱান টি সেইটো ওৱান হা টি মাইনাছ টু আছে নহয় নহয় এল ওৱান আছে নহয় ওপৰত এইটো মাইনাছ টু গুচি যাব এল মাইনাছ ওৱান হ'ব এল মাইনাছ ওৱান ইনটু টি মাইনাছ টুৱে থাকিব টি মাইনাছ টু এইটো থাকিব এইটো হ'ল তোমাৰ প্ৰেছাৰ ৱৰ্ক ইজ ইকুৱেল টু কি ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট তো ফ'ৰ্চৰ আমি কিমান পাইছিলোঁ ফ'ৰ্চৰ আমি পাইছিলোঁ যে এম ওৱান এল ওৱান টি মাইনাছ টু ইনটু ডি মানে ডিছপ্লেচমেণ্ট ডাইৰেক্ট এল কৈছিলোঁ সেইটো আগত কৈছিলোঁ তো এলটো ইনক্লুড কৰিলে হৈ গ'ল এম ওৱান এল কেইটা হৈ যাব এল দুটা হৈ যাব টি মাইনাছ টু এইটো হ'ল ৱৰ্ক তাৰপৰা আহিলে মমেণ্টাম ইজিকেল টু পি ইজিকেল টু এম ইনটু বি মমেণ্টাম মানে ভৰ মানে কি ভৰ ইনটু বেক ভেলচিটি চ' এম মাছৰ ডাইৰেক্ট এম এ আহিলে ভেলচিটি কিমান আহিব ভেলচিটি আমি পাই থৈছিলোঁ নহয় তো ভেলচিটি ইজিকেল টু এম ওৱান ভেলচিটি ইজিকেল টু এম নট এম ওৱান এম জিৰ' এল ওৱান টি মাইনাছ ওৱান এইটো আছিলে ভেলচিটি চ' এমটো ইনক্লুড হৈ যাব এতিয়া এম এটা আহি যাব এম এল ওৱান টি মাইনাছ ওৱান এটা হৈছে পাৱাৰ পি ইজিকেল কি পাৱাৰ মানে কি আমাৰ ক্ষমতা কি হয় যে আমি একক সময়ত কিমান আমি কাৰ্য কৰিব পাৰিছোঁ পাৱাৰ পি ইজিকেল টু ডাব্লিউ বাই টি ডাব্লিউ মানে কি ৱৰ্কটো আমি অলৰেডি আগত উলিয়াই অহা নাছিলোঁ চ' ৱৰ্ক কি আছিলে এম ওৱান এল টু টি মাইনাছ টু মনত ৰাখি গ'লে মানে যদি মুখস্থ কৰি যাব পৰা যায় তেতিয়া মানে সহজে হৈ যাব নহ'লে কৰিলে হৈ গ'ল ডাইৰেক্ট ডাব্লিউ আকৌ উলিয়াব লাগিব এবাৰ তাৰপিছত টি তো টি থাকিলে চ' আমি ওপৰত লৈ গুচি গ'লোঁ এম ওৱান এল টু টি ওৱান আছিলে নহয় ওপৰত মাইনাছ ওৱান গুচি যাব আকৌ টি মাইনাছ থ্ৰী হৈ যাব মই এটা কৰি দিম কাইনেটিক এনাৰ্জিটো মই কৈ দিম পটেনচিয়েল এনাৰ্জিৰ পৰা বাকী পাছত যিমানখিনি আছে চব তোমালোকে নিজে কৰিবা আৰু কিতাপতো আছে কাইনেটিক এনাৰ্জি কিমান ফৰ্মুলাটো হাফ অফ এম ভি স্কোৱাৰ তো হাফ মানে কি এটা নাম্বাৰ নহয় জানো এই হাফৰ কোনো ডাইমেনশ্যন নাই চ' আছে কোনো অকল এম ইনটু ভি এম মানে ডাইৰেক্ট মাছ ইনটু ভি ভেলচিটি কিমান পাইছিলোঁ আমি এম নট মানে এম জিৰ' এল ওৱান টি মাইনাছ ওৱান তাক আমি স্কোৱাৰ কৰি দিলে গ'ল এম এটা আহিব নাহে এম এটা আহিবই তাৰপিছত এল টু হৈ যাব আৰু টি মাইনাছ ওৱান মানে টি মাইনাছ টু হৈ যাব চ' এম ওৱান এল টু আমাৰ টি মাইনাছ টু এইটো হ'ব কাৰ কাইনেটিক এনাৰ্জি হ'ব আৰু পটেনচিয়েল এনাৰ্জিৰ পৰা বাকী পাছৰখিনি চব তোমালোকে নিজে কৰিবা পটেনচিয়েল এনাৰ্জি কৰিবা স্পেচিফিক গ্ৰেভিটি ইউজিচি মানে কি ইউনিভাৰ্চেল গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি ইম্পালছ টেনশ্যন এইবিলাক চব নিজে তোমালোকে ট্ৰাই কৰিবা কিতাপত লিখা আছে আৰু যদি নোৱাৰা দেন আই উইল হেল্প ইউ অ'কে এপ্লিকেশ্যন অফ ডাইমেনশ্যনৰ ব্যৱহাৰ বা প্ৰয়োগ আমি কি কৰিব পাৰোঁ ডাইমেনশ্যন ব্যৱহাৰ কৰি পিনি চ' প্ৰথমতে কেন কনভাৰ্ট ফ্ৰম ওৱান ছিষ্টেম অফ ইউনিটছ টু আনাডাৰ এটা আমি ছিষ্টেম অফ ইউনিটছৰ পৰা আন এটা ছিষ্টেম অফ ইউনিটছলৈ আমি কনভাৰ্ট কৰিব পাৰোঁ কেনেকৈ কোনবিলাক বাৰু যেনেকৈ CGS MKS SI এইবিলাক নাই জানো চ' আমি CGSৰ পৰা SI কৰিব পাৰোঁ SIৰ পৰা CGS কৰিব পাৰোঁ তাৰপিছত এটাত আমি এটা ফৰ্মুলা দিছিলে যে কিউ ইজ ইকুৱেল টু N1 U1 ইজ ইকুৱেল টু N2 U2 এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰি পিনে আমি কি কৰিম আমি কনভাৰ্ট কৰিম কেনেকৈ কনভাৰ্ট কৰিম মই কৈ আছোঁ তাৰ আগত কওঁ যে টু চেক দ্য কাৰেক্টনেছ অফ এন ইকুৱেশ্যন আৰু কি কৈছে যিকোনো এটা ইকুৱেশ্যন সেই ইকুৱেশ্যনটো কাৰেক্ট হৈছেনে নাই হোৱা সেইটো চেক কৰিব পাৰে ডাইমেনশ্যনৰ লগত তাৰপিছত 3 নম্বৰতে ডিৰাইভেশ্যন অফ ফৰ্মুলা যিকোনো এটা মানে থিয়ৰী এটাৰ তাৰ ফৰ্মুলা মানে ক্ৰিয়েট কৰিব পাৰি যিকোনো এটা ফৰ্মুলা তৈয়াৰ কৰিব পাৰি ডাইমেনশ্যনৰ সহায়ত ডাইমেনশ্যনটো গম পালে তাৰ ফৰ্মুলা এটা তৈয়াৰ কৰিব পাৰি এই 3টা পইণ্ট মানে এপ্লিকেশ্যন হয় চ' প্ৰথমতে আমি এতিয়া ডিছকাশ্যন কৰিম যে কেন কনভাৰ্ট ফ্ৰম ওৱান ছিষ্টেম অফ ইউনিটছ টু আনাডাৰ এটা ছিষ্টেমৰ পৰা আন এটা ছিষ্টেমত ইউনিটছলৈ কেনেকৈ আমি কনভাৰ্ট কৰিম এই ফৰ্মুলাটোৰ সহায়ত কেনেকৈ কৰিম আমি সেইটো এতিয়া পঢ়িম ইউ ইজ ইকুৱেল টু N1 U1 ইজ ইকুৱেল টু N2 U2 প্ৰথম U1 মানে এটা ছিষ্টেম অফ ইউনিট হয়তো CGSত আছে হয়তো MKS নহ'লে SI ফৰিবাৰ চ' তাত কি হ'ব U1 মানে কি এটা প্ৰথমটো ছিষ্টেম অফ ইউনিটছ M1 A L1 B T1 C 1 এইকাৰণে দিছোঁ যে প্ৰথম ছিষ্টেম অফ ইউনিটছটো 1কে দিছোঁ আৰু এটো কিমান পাৱাৰলৈকে যাব হা তাৰপিছত আহিলে U2 ছেকেণ্ড ছিষ্টেম অফ ইউনিটছ সেইটোত আমি M কি লিখিম এতিয়া 2 লিখিম ইয়াত লিখিম এইটো A লিখিম পাৱাৰ L2 B আৰু T2 C হ'ল ইয়ালৈকে হৈ গ'ল এতিয়া আমি কি কৰিম আমি ফৰ্মুলাটো পাইছিলোঁ কি যে N1 U1 ইজ ইকুৱেল টু N2 U2 এতিয়া আমি N2ক এজেগাত ৰাখি পিনি
এইফালে কি কৰিম n1 u1 ডিভাইডেড বাই u2 কৰিলোঁ হা u2 কৰিলোঁ চ' আমি ভেলুবিলাক পুট কৰি যাওঁ আমি n1ক বাহিৰলৈ গুচি আহিলোঁ বাহিৰলৈ গুচি আহি পিনি আমি u1ৰ মান কিমান পাইছিলোঁ আমি m1 কিমান দিছিলে m1a l1b t1c ডিভাইডেড বাই u2 কিমান হ'ব m2a l2b আৰু t2c হ'ল এইটো ক্লিয়াৰ আছে তাৰপিছত এতিয়া থাকিলে কি n2 is equal to n1 into এতিয়া আমি ডাইৰেক্ট কি কৰিম এনেকৈ লিখি দিম পাৰ্টকে m1 ঠিক আছে m1 ডিভাইডেড বাই m2 তাৰপিছত ওপৰত এইটো পাৱাৰ দুটা চেম পাৱাৰ নহয় এনেকৈ লিখি দিম তাৰপিছত আমি লিখিম l1 l2 b তাৰপিছত t1 বাই t2 c হ'ল এইটো ফৰ্মুলা আমি এইটো ফৰ্মুলা ইউজ কৰি পিনে আমি কি কৰিম আমি কনভাৰ্ট কৰিম যে ওৱান ছিষ্টেম অফ ইউনিটছ টু আন এটা ছিষ্টেম অফ ইউনিটছলৈ আমি কনভাৰ্ট কৰিম কেনেকৈ কৰিম মই এক্সাম্পলৰ সহায়ত মই দেখুৱাই দিম হা কুৱেশ্যনটোত কৈছে যে 1 নিউটন ইজ ইকুৱেল টু ডেছ ডাইন এতিয়া এই নিউটনটো কিহত আছে নিউটন হ'ল SI ইউনিট আৰু ডাইন মানে 1 নিউটন ইজ ইকুৱেল টু কিমান ডাইন বুলি কৈছে নিউটনটো কিহৰ একক ফ'ৰ্চৰ একক আৰু কি একক সেইটো SI একক আৰু ডাইনটো ফ'ৰ্চৰ একক কিন্তু ই CGS মানে কি এতিয়া আমি SI ৰ পৰা CGS-লৈ নিব লাগে কেনেকৈ নিম চাবা ডাইমেনশ্যন অফ ফ'ৰ্চ ইজ কিমান ফ'ৰ্চৰ ডাইমেনশ্যনটো কিমান ফ'ৰ্চৰ ডাইমেনশ্যনটো m1 l1 t - 2 তাৰপিছত এতিয়া ইয়াত a1 কিমান এইটো যেনিবা যদি 1 দিওঁ এইটো a1 কিমান হ'ব এইটো নহয় জানো a1 is equal to 1 b1 is equal to কিমান 1 b1 is equal to -2 তাৰপিছত তাৰপৰা আমি কি কৰিম এতিয়া n2 is equal to n1 into ফৰ্মুলাটো মানে পাতিছোঁ m1 ডিভাইডেড বাই m2 ওপৰত এইটো ফৰ্মুলাটো পাতি লৈছোঁ আমি l1 ডিভাইডেড বাই l2 b আৰু t1 ডিভাইডেড বাই t2 c তাৰপিছত এতিয়া যে মই ক'লোঁ এতিয়া n2 is equal to n1 বুলি যে কৈছোঁ এইটো n1টো এই n1টো কি এই ইয়াতে দিছে আমাৰ যে দিছে 1 নিউটন বুলি কৈছে না 1 নিউটন কিমান নিউটন 1 নিউটন এই 1টো এইটো হ'ল n ফৰ্মুলা দিয়া আছে q is equal to n1 u1 এইটো n1 এইটো u1 চ' u1 মানে কি চিষ্টেম ফাৰ্ষ্ট চিষ্টেম অফ ইউনিটছ আৰু n1 মানে কি এইটো 1 এইটো এতিয়া আমি n2 উলিয়াব লাগে ইয়াৰ লগত ডাইনৰ লগত কিমান লাগি আছে n2 উলিয়াব লাগে হয় নহয় সেইকাৰণে আমি n2 উলিয়াই আছোঁ এতিয়া আমি প্ৰথমতে n1 পাতিম কিমান 1 নিউটন 1 টো পেটি পাতিম n1 জেগাত 1 দিলোঁ তাৰপিছত মাল্টিপ্লাই কৰিলোঁ এতিয়া আমি কি পাইছিলোঁ m1 m মানে কি মাছৰ SI ইউনিট কিমান কেজি ডিভাইডেড বাই m2 m1 মানে কি এইটো হৈছে SI ইউনিট আৰু তলৰখিনি কি হৈছে এইখিনি CGS ইউনিট তো SI ইউনিটত মাছৰ একক কি কেজি আৰু ডিভাইডেড বাই 1 কেজি মানে আৰু ডিভাইডেড বাই m2 কিমান হ'ব 1 গ্ৰাম হ'ব মানে CGSত মাছৰ একক গ্ৰাম হয় তাৰপিছত a1 কিমান পাইছিলোঁ a1 পাইছিলোঁ অনলি 1 পাইছিলোঁ তাৰপিছত আকৌ l1 মানে কি প্ৰথম ফাৰ্ষ্ট ইউনিটত মানে বা SI ইউনিটত লেন্থৰ একক কি লেন্থৰ একক হ'ল মিটাৰ চ' 1 মিটাৰ ডিভাইডেড বাই আৰু CGSত কি হ'ব l2 মানে 1 চেণ্টিমিটাৰ CGSত মানে লেন্থৰ একক চেণ্টিমিটাৰ তাৰপিছত আহিলে b মানে কিমান পালোঁ b মানে আমি পালোঁ 1 অ'কে চ' তাৰপিছত t1 মানে কি প্ৰথমত এইটো ছেকেণ্ড SIটো 1 ছেকেণ্ড আৰু CGSটো 1 ছেকেণ্ড তাৰপৰা ওপৰত -2 মানে c is equal to -2 এতিয়া n2 is equal to 1 into 1000 গ্ৰাম হ'ব মানে 1 কেজি is equal to 1000 গ্ৰাম 1 কিলো is equal to 1000 গ্ৰাম ডিভাইডেড বাই 1 গ্ৰাম ওপৰত 1 আছে তাৰপিছত 1 মিটাৰ is equal কিমান 100 চেণ্টিমিটাৰ ডিভাইডেড বাই 1 চেণ্টিমিটাৰ আৰু এই ওপৰত থাকিলে 1 তাৰপিছত 1 ছেকেণ্ড ডিভাইডেড বাই 1 ছেকেণ্ড is equal কিমান হ'ব 1 থাকিব আৰু ওপৰত থাকিব -2 লগত গ্ৰাম কেনচেল হৈ গ'ল চেণ্টিমিটাৰ কেনচেল হৈ গ'ল ইউনিটবিলাক চেম হৈ গ'ল নাই থাকিব কিমান অনলি
ইয়াত থাকিলে 1000 থাকিলে এইফালে 100 থাকিলে হয়নে চ' 100 আৰু কেইটা 1 2 3 4 5টা হৈ গৈছে মানে 10 to the power 5 হ'ল আৰু বাকীটো একো নাই ডাইৰেক্ট কাৰণ 1ৰ পাৱাৰ যদি -2 থাকক -10 থাকক একো নাই এইটো 1 হ'ব এইটো সেইকাৰণে 10 to the power 5 হ'ল 9 সেইকাৰণে 1 n টু ইকুৱেল কিমান 10 to the power 5 9 হয় নহয় n টু ইকুৱেল 10 to the power 5 10 সেইকাৰণে আমি পাইছিলোঁ যে 1 নিউটন ইজ ইকুৱেল টু 10 to the power 5 10 মানে ফৰ্মুলাটো কৈছিলে যে n1 u1 ইজ ইকুৱেল টু n2 u2 তো n1 মানে কি 1 n2 মানে কি 10 to the power 5 ওলালে সেইটো উলিয়াইছোঁ আমি এতিয়া আৰু u2 মানে কি সেকেন্ড সিরিজ ইউনিট এইটো সেকেন্ড ইউনিট অফ সিস্টেম অফ ইউনিট মানে সিরিজ এইটো হ'ল কি SI হ'ল এতিয়া আমি ফাইন কৰিব পাৰিলোঁনে মানে কি কনভাৰ্ট কৰি দিলোঁ যে আমি SI ৰ পৰা সিরিজ হলে কনভাৰ্ট কৰি দিলোঁ ফাৰ্ষ্টটো আমি শিকিলোঁ checking the correctness of various formula S is equal to ut plus half of at square এই যেটো ফৰ্মুলা আছে ফৰ্মুলাটো আমি কাৰেক্ট হয় নে নহয় চেক কৰিম কাৰ সহায়ত ডাইমেনশনৰ সহায়ত চেক কৰিম হল এটো হল ফাৰ্স্ট টাৰ্ম এটো সেকেন্ড টাৰ্ম এটো থাৰ্ড টাৰ্ম তে ফাৰ্স্ট টাৰ্মত s ৰ ডাইমেনশন কিমান ডিসপ্লেসমেন্টৰ হেৰি ডাইমেনশন l তাৰ পিছত u মানে কি ভেলোচিটি ডাইমেনশন কিমান m তো নাই l আৰু t lt -1 মানে l1 t -1 তাৰ পিছত লগত কোন লাগি আছিল t আছে যেন আউট এটা 1 আহি গল প্লাস মানে কি হৈছে কারেক্টনেস হবলে কি হ'ব লাগিব সবতে মানে সমান ডাইমেনশন থাকিব লাগিব এল আছে নহয় বাকি প্ৰত্যেক টাৰ্মতে প্ৰত্যেকটা টাৰ্ম মানে কি কৈছে যে এভৰি টাৰ্ম শুড বি অফ সেম অর ইকুৱেল ডাইমেনশন প্ৰত্যেকটো টাৰ্মে মানে ইকুৱেল মানে সমান ডাইমেনশন হ'ব লাগিব তাৰপৰা এটা হাফৰ কোনো নাই হাফৰ ডাইমেনশন নাথাকে নাম্বাৰ নাথাকে a t স্কয়াৰ আছে a মানে কি এসিলেৰেশনৰ কিমান হয় l1 t -2 তাৰপিছত t আৰু এটা t আছে 2 হয় না এটা মানে এত কি হলে t এটা প্লাসত আছে এটা মাইনাসত আছে এই দুটা ক্যান্সেল হৈ গল মানে ইফালে l থাকিলে ইয়াটো কি l ওলালে নাই এটো l থাকিলে তাৰপিছত প্লাস এত কি t এত দুটা প্লাসত আছে এটো মাইনাসত আছে এই দুটা ক্যান্সেল থাকিলে গুণ l মানে সবতে সমান আছিল নহয় সেইকাৰণে এটো কারেক্ট এটো ফৰ্মুলা পাইছিলো এই ওপৰৰ যেটো ফৰ্মুলা এই ফৰ্মুলাটো কারেক্ট আমি কাৰ সহায়ত উলিয়ালো ডাইমেনশনৰ সহায়ত উলিয়ালো এটো প্ৰথম সেকেন্ড পইণ্টটো যে চেকিং দা কারেক্টনেস অফ ভেৰিয়াছ ফৰ্মুলা আমাৰবিলাক আমি চেকিং কৰিব পাৰো এতিয়া আমি 3 নম্বৰটো ডেৰিভেশন অফ ফৰ্মুলা মানে ফৰ্মুলা আমি কেনেকৈ ডেৰাইভ কৰিম হেতু পঢ়িম সো আমি জানো যে কাইনেটিক এনাৰ্জি ইকুৱেল কিমান হাফ অফ mv স্কয়াৰ তাৰ ফৰ্মুলাটো কিন্তু আমি এতিয়া হেতু নিজে উলিয়াম কেনেকৈ উলিয়াম চাবা ডাইমেনশনৰ সহায়ত আমি উলিয়াম আমি যেনিবা একো নাজানো মাস ভেলোচিটি আমি একো গমেই নাপাওঁ কেনেকৈ এই ফৰ্মুলাটো একো কথা গম নাপাওঁ তেতিয়া আমি এটা কথা জানো যে যেতিয়া এটা অবজেক্ট এটা কি থাকে যিকোনটা মাস থাকিবই হাই অবজেক্টটো যদি ভেলোচিটি পায় মানে যদি মুভ কৰে তেতিয়াহলে তাৰ কি হয় তেতিয়াহে কাইনেটিক এনাৰ্জি সৃষ্টি হ'ব নাই কাইনেটিক এনাৰ্জি সৃষ্টি হ'বলৈ কি যিকোনটা বস্তু মাস আছে আৰু হি ভেলোচিটি পাইছে মানে হি মুভ কৰিছে তেতিয়াহলে তাৰ কাইনেটিক এনাৰ্জি সৃষ্টি হ'ব এটা মাস আৰু ভেলোচিটি আমি গম পালো তো গম পালো কাৰণ আমি কাইনেটিক এনাৰ্জি is proportional to কাৰ proportional mass আৰু velocity এটা হেৰি পাৱাৰটো হ'ব পাৰে সেইকাৰণে পাৱাৰটো আমি নাজানো কাৰণে x আৰু y দি ললো তাৰ পিছত proportional constant আমি উঠাই দিম ইকুৱেল টু আমি proportional constant আমি a বুলি দি দিলো proportional constant a তাৰ পিছত mx আৰু v y তো কাইনেটিক এনাৰ্জি কি কাইনেটিক এনাৰ্জি ডাইমেনশন কিমান হ'ব কাইনেটিক এনাৰ্জি ডাইমেনশন ইজ ইকুৱেল টু কিমান ওয়াৰ্কৰ ডাইমেনশন সো ওয়াৰ্কৰ ডাইমেনশন কিমান চাই লবা m1 l2 t -2 আমি কাইনেটিক এনাৰ্জি এইটোৱে মানে কি কাইনেটিক এনাৰ্জি আৰু ওয়াৰ্কৰ ডাইমেনশন সেম সো আমি লিখিলো ইকুৱেল তাৰ আমাৰ কাৰ লাগে এতিয়া লাগে আমাৰ a টো কনস্ট্যান্ট হয় সো m আৰু v m মানে কি মাছৰ ডাইমেনশন কিমান m1 তাৰ পিছত ওপৰত থাকিলে x ইনটু v মানে ভেলোচিটি কিমান m0 আৰু l কিমান 1 t -1 এটো ভেলোচিটি আৰু ওপৰত y থাকিলে কিমান কৈছো যে l1 t -1 ওপৰত y থাকিলে পাৱাৰটো এতিয়া এটো a থাকিলে এটো m1 l2 t -2 ইকুৱেল a ইনটু এতিয়া 1 ইনটু x কিমান হ'ব mx হ'ল তাৰপিছত m টো একো ভ্যালু নাই তাৰপিছত l আহিলে l1 তাৰপা l1 নহয় y আহিব y লগত মাল্টিপ্লাই হৈ যাব ly আৰু t টো কিমান হ'ব -y -1 লগত y মাল্টিপ্লাই হ'ব ইমান হ'ব
এটা একৰ্ডিং টু প্ৰিন্সিপল অফ হোমোজেনিটি প্ৰিন্সিপলে কি কয় যে বথ সাইডৰ দুটা সাইডৰে যিবিলাক এটা পাৱাৰবিলাক আছে সেই পাৱাৰবিলাক মানে সেম হ'ব লাগিব এইটো সাইডৰ পাৱাৰ কিমান আছে এইটো সাইডৰ পাৱাৰ কিমান আছে সেইটো সেম হ'ব লাগিব পাৱাৰছ অফ দা বথ সাইড অফ সেম কোৱান্টিটি মানে মাছৰ কাৰণে এইটো মাছৰ সেম কোৱান্টিটি আৰু সেম মানে এই মাছত কিমান পাৱাৰ কিমান আছে m1 আছে ইয়াত মাছত x আছে তেতিয়াহ'লে x ইকুৱেল কিমান হ'ব 1 হৈ যাব ইয়াত লেন্থৰ ওপৰত পাৱাৰ 2 আছে আৰু লেন্থৰ y আছে তো y ইকুৱেল কিমান হ'ব লেন্থৰ 2 নাই জানো সো y ইকুৱেল 2 কেনেকৈ t কিমান আছে t ইকুৱেল টু এফালে -y আছে এফালে -2 আছে সো y ইকুৱেল 2 মানে একেটা কথা এইটো y পালো আমি অলৰেডি আমাক নালাগে আৰু ন এটা আমি ইয়াত কি পাইছিলো যে ফৰ্মুলাটো আছিল যে k মানে কাইনেটিক এনাৰ্জি ইজ ইকুৱেল টু আমি পাইছিলো a ইনটু m অফ x আৰু m আৰু mx আৰু v y এনেকৈ লেখা নাছিল জানো এতিয়া আমি ডাইৰেক্ট ভ্যালু পুট কৰিব পাওঁ ন যে কাইনেটিক এনাৰ্জি ইজ ইকুৱেল টু a m of x ভ্যালু কিমান পালো 1 পালো আৰু v ইনটু পাৱাৰ y ভ্যালুটো কিমান পালো 2 পালো তেতিয়াহ'লে আমি এইটো পালো কাইনেটিক এনাৰ্জি ইজ ইকুৱেল টু a ইনটু m1 v স্কয়াৰ এটা আমি কৈছিলো কি যে কাইনেটিক এনাৰ্জি ইজ ইকুৱেল টু হাফ অফ mv স্কয়াৰ তো পালো কিন্তু আমি হাফটো নাপালো এই হাফটো এটো হল লিমিটেশন যে ডাইমেনশনৰ এটো লিমিটেশন এই নাম্বাৰটো হি উলিয়াব নোৱাৰিলে কিন্তু হেতু ওলাব কি কনস্ট্যান্টৰ কাৰণে ল'ব কনস্ট্যান্টটো অলৰেডি আছে a আছে কনস্ট্যান্টৰ কাৰণে হি হাফটো ওলাব কিন্তু আমি ডাইমেনশনৰ সহায়ত হে হাফটো আমি নিৰ্ণয় কৰিব নোৱাৰো লিমিটেশনস অফ ডাইমেনশনাল এনালাইসিস তো ডাইমেনশনাল এনালাইসিসৰ সীমাবদ্ধতাবিলাক কি কমিয়া আছে No information about dimensionless constant 1 2 3 1/2 pi exponent এবিলাকৰ বিষয়ে কোনো ইনফৰমেশন নাই so if a quantity depends on more than 3 factors তিনটা ফ্যাক্টৰতকৈ যদি বেছি মানে তিনটা ফ্যাক্টৰতকৈ যদি বেছি ওপৰত যদি মানে ডিপেন্ড কৰে তেতিয়া ডাইমেনশন ফৰ্মুলা আমি ডিটাৰমাইন কৰিব নোৱাৰো ফৰ্মুলা containing trigonometric functions exponential functions log function can be derived trigonometric function exponential function logarithm যিবিলাক ফাংচন আছে সেইবিলাকৰ ক্ষেত্ৰত আমি ডাইমেনশন ফাইন কৰিব নোৱাৰো ডিৰাইভ কৰিব নোৱাৰো can't check whether a quantity is vector or scalar যিকোনো এটা ফিজিক্যাল কোয়ান্টিটি ভেক্টৰ নে স্কেলাৰ আমি ডাইমেনশনৰ সহায়ত নিৰ্ণয় কৰিব নোৱাৰো